हाय गाइस वेलकम बैक टू माय यूट्यूब चैनल संदीप टेक्स पुनः एक नतुन भिडिओ आपन स्वागतम जनालो बर्तमान माने गाइस मो कोलकाता आसु आपन लोकर भिडिओ बसाइছে যদি গম পায়ে सो माने गाइस আজি माने प्राय हप्ता मोर घरলৈ যাবলৈ লাইছে মানে অকমানিকে सो ভিডিওটো চাই থাকক ইমান দিনে থাকিলো মানে বহুত মেমৰি মানে কি দুখ লাগিছে অলপ ইয়াৰ পৰা মানে যাবলৈ আৰু মানে কি সকলোতে ভাল লাগিছে ৰনসেটকে কলকাতাতো ইমান ভাল লাগা নাই মানে কাৰণ ইয়াত বহুত গৰম ভাল লাগে না বুলি নকওঁ ইয়াত মানে বহুত ভাল জায়গা আছে আৰু কিন্তু বহুত ভাল লাগে সাগৰৰ পাৰত মানে কি মজা আৰু কথা কিবা এটা ভাল লাগিছে না গৰম আছিল না কিবা আছে কলকাতাত বহুত গৰম সেই বৰষুণ খাই এতিয়া মানে কি আমাৰ অসমলৈ যাবলৈ ওলাইছোঁ মানে সো ৰেডি হৈছোঁ আৰু আমি থকা ৰুমটো খাই আছোঁ এতিয়া মানে সেইটো গাইছে আমি য'ত ৰাতি আছিলোঁ মানে 2 ৰাতি কটালোঁ ইয়াতে আৰু এইটো মই আৰু এইটো চলাটো মানে কলকাতাত কিনিছোঁ কেনে লাগিছে একবাৰ ক'বা আৰু এইফালে এচি বেড সো এতিয়া আমি এয়াৰপৰ্টত যাই আছোঁ মানে গাইছ পুৰা আমি বেগ চেগ পেক কৰি লৈছোঁ যাবৰ কাৰণে बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी বৰ্তমান মই মানে গাইছ এয়াৰপৰ্টৰ বাহিৰত আছোঁ আৰু মানে সেইটো ভিতৰত প্ৰৱেশ কৰিম তো চাই থাকক क्या नाम है इंटरनेशनल गाइस ইয়াতে কি হৈছে ইয়াতে মেচিনটোৰ পৰা আমি উঠাৰ আগতে বোৰ্ডিং পাছ লৈ আছে বোৰ্ডিং পাছখন নহলে ট্ৰেইনত উঠিব প্লেনত উঠিবই নোৱাৰো বোৰ্ডিং পাছখন আগতে নিদিয়ে উঠাৰ হয়তো 1 ঘণ্টা আগত বা একদিন আগত দি দিয়ে যাতে নহৰে বস্তুখন হে এইটো মানে সেইটো ৰাস্তা গাইছ যিটো ৰাস্তাৰে গৈ আমি প্লেনত উঠিম আগত देखो ये क्या है केनेका रास्ता है बाइक फर्स्ट टाइम प्लेনত उठिম আজি 30 নম্বৰ চাম ফাইনেলি গাইছ প্লেনত মানে উঠি ললো আৰু উইন্ডো সিট পাখতে ওয়াও কিবা ঢঙা নাজানো আৰু এচিৰে ঢঙা কি জানি আৰু মানে গাইছ ইয়াত এইবোৰ কিবা কিবি মানে দিয়াই আছে পলিথিনটোৰ ভিতৰে আৰু মানে গাইছ এইখন খুলি পেলাই আপোনালোকে ইয়াত মানে কিবা কিবি খাব পৰা আৰু থ'ব পৰা মজা মানে গাইছ মজা এনেকৈ মজাকৈ হাতখন মানে দি পেলাই মানে যাব পৰা বিন্দাছ আৰু গাইছ এইখন হ'ল মেনু ইয়াত মানে কেনেকৈ চিট বেল্ট মাৰিব লাগে আৰু মানে কেনেকুৱা চিটুৱেশ্যনত কেনেকুৱা কি কৰিব লাগে ইয়াত মানে বঢ়িয়াকৈ দিয়া আছে আপোনালোকে চাই ল'ব পাৰা एक सुरक्षा अनुदेश पत्र অলপমান কিবা সাৱধানতামূলক কথা কৈ আছে প্লেনখন মানে যোৱা আৰম্ভ হোৱাৰ আগে उपकरणों को बंद रखें और मोबाइल फोन को उड़ान के दौरान स्विच ऑफ या फ्लाइट मोड में रखें বৰ্তমান গাইছ প্লেনখন গৈ আছে মানে প্ৰথমতে এনে তলতে অলপ দূৰ যাব তাৰ পিছত মানে প্লেনখন ঘূৰাই লৈ তাত ধাক্কাতে উঠি যাব মানে আৰু চাই থাকক গম পাবা আৰু মানে গাইছ এটা কথা ক'ব পাহৰি গৈছিলোঁ আপোনালোকক মানে প্লেনত উঠাৰ আগতে যেটো চেকিং হয় না মানে লগত মানে মেটেল ওলা বস্তু অলপ মানে ৰাখিবই নোৱাৰে আপোনালোকে আনকি কমৰৰ বেল পাতো লগাই থ'ব লাগিব কমৰৰ বেল আৰু কাণৰ পাচা হাতৰ খাৰু সব মানে হলকাই থ'ব লাগিব লগত মানে খুচুৰা পইচা 1 টকা থাকিব নোৱাৰে নথাকিব পাৰে কিন্তু খুচুৰা পইচা ৰাখিব নোৱাৰে আপোনালোকে আৰু মোবাইলটো দূৰৰে কথা এনেকুৱা মানে যদি মানে কি কিবা কথাত আপোনাৰ পকেটত মানে পাৱাৰ বেংক বা মোবাইল পাই না আপোনালোক মানে চেকিং কৰিবলৈ মানে এক্সট্ৰাকে লৈ যাব আৰু চেকিং কৰিবলৈ চেকিং ৰুমত মানে গাইছ প্ৰায় 5-6 মিনিটমান প্লেনখন এয়াৰপৰ্টতে এনেকৈ লাহে চলিল এতিয়া মানে কি এনেকুৱা স্পীডত যাব না একটা ধাক্কাতে মানে ওপৰত উঠিব সো চাই লোৱা পুৰা স্পীডত যাব ৰেডি মানে গাইছ এতিয়া প্লেনখন উঠিল
উঠিল মানে গাইছ উঠিল মানে প্ৰথমতে উঠাৰ লগে লগে মানে পৃথিৱীৰ ফালে এনেকুৱাকৈ টানে না মানুহবোৰক মানে মধ্যাকৰ্ষণ শক্তিৰ ফলতে চাগে চাওক না গাইছ ওপৰ ফালৰ পৰাই মানে আমি মানে গুগল মেপছত চালে যেনেকুৱা দেখি মানে চেম সেনেকুৱাই মানে ওপৰ ফালৰ পৰা চালে প্ৰথমতে মানে গাইছ প্লেনখনৰ ওপৰত উঠাৰ লগে লগে অলপ ভয় লাগে যেন লাগে পিছত আৰু নৰ্মেল হৈ যায় এতিয়া মানে গাইছ আমি মেঘৰ মাজত সোমাই যাম চাই লোৱা না গাইছ পুৰা একদম ধঙা ধঙা হৈ গ'ল ওপৰৰ পৰা মানে তলত একো নেদেখা হৈ গ'ল মানে এনেকুৱা ফিল লাগিছে কিবা মানে ধোৱাৰ মাজেৰে সোমাই গৈছোঁ যেন এনেকুৱা ফিল লাগিছে A few moments later. এতিয়া মানে গাইছ আমি প্ৰায় আধা ঘণ্টামান আহিলোঁ আৰু আধা ঘণ্টামান পিছত গুৱাহাটী এয়াৰপৰ্ট পাই যাম আৰু মানে গাইছ ইয়াতে কিবা এটা খাবলৈ কিনিলোঁ মানে কাজু বাদাম কিনিলোঁ আৰু এটা জুচ কিনিলোঁ ইয়াত মানে প্লেনৰ ভিতৰে মানে বস্তুবোৰৰ দাম বহুত মানে সাধাৰণ জুচ এটাতে মানে 150 টকা আৰু বাদাম কেইটামানতে মানে 250 টকা কি ক'ম আৰু উপায় নাই মই মানে গাইছ এতিয়া আপোনালোকক একেবাৰে গুৱাহাটী এয়াৰপৰ্টত যাই লগ পাই আছোঁ তেতিয়ালৈকে মানে আপোনালোকে আকাশৰ মজা ভিউ মানে এনজয় কৰক बाग मिलों दूर ये वादियां धुआं धुआं तन हर बदली चली आती है छूने पर कोई बदली कभी कहीं कर दे तन गीला ये भी ना हो किसी मंजर पर मैं रुका नहीं कभी खुद से भी मैं मिला नहीं ये गिला तो है मैं खफा नहीं शहर एक से गाँव एक से लोग एक से नाम एक फिर से उड़ चला मिट्टी जैसे सपने ये कितना भी पलकों से झाड़ो फिर आ जाते हैं इतने सारे सपने क्या कहूँ किस तरह से मैंने तोड़े हैं छोड़े हैं क्यों तेरे साथ चले मुझे लेके उड़े ये क्यों ओ ध्यान दीजिए हम गुवाहाटी पहुंच गए हैं गुवाहाटी एक ट्रेन हवाई अड्डा है और यहाँ तस्वीरें खींचना वर्जित है धन्यवाद ফাইনেলি গাইছ প্লেনখন এয়াৰপৰ্টত নামিল মানে কি উঠা যেনে নাপালোঁ মানে মোৰ এনেকুৱা ফিল লাগিছে মানে ৰাখত যেতিয়া মানে যাওঁ তেতিয়া চাৰ্কাছত উঠিলে যেনেকুৱা ফিল লাগে উঠিলোঁ আৰু নামিলোঁ ঠিক সেনেকুৱাই ফিল লাগিছে ট্ৰেইনত গ'লে মানে কলকাতালৈকে আমাৰ অসমৰ পৰা যদি ট্ৰেইনত যাওঁ প্ৰায় এদিন 1.5 দিন লাগে সেই 1.5 দিনৰ ৰাস্তা মানে প্লেনত 1 ঘণ্টাতে আহি পালোঁ চ' ভাল লাগিছে আৰু লাইফত ফাৰ্ষ্ট টাইম উঠিলোঁ আৰু কেতিয়াবা পিছত নিশ্চয় উঠিম আৰু মানে গাইছ প্লেনৰ পৰা ইয়াত আমাৰ বেগবোৰ নমাই আছে আৰু মানে গাইছ এতিয়া বেগবোৰ আমাৰ এনেকৈ লাহে লাহে আহি থাকে ইয়াৰ পৰা যোনটো যাৰে বেগ হয় মানে নিজৰ বেগবোৰ লোৱা আৰু যোৱা আৰু এনেকুৱা চ' গাইছ ফাইনেলি গুৱাহাটী এয়াৰপৰ্ট পালোঁ আৰু মানে কি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাবা চ' থেংক ইউ